নমস্কাৰ বন্ধুসকল, সকলোকে টেক অফিচিয়েল টেক ইউটিউব চেনেলটোৰ পৰা আকৌ এটা নতুন ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুকেইটা গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে, যিটো অসমবাসীৰ কাৰণে জানিব লগা অতিকৈ দৰকাৰী। আৰু ৰেচন কাৰ্ড থকাবিলাকৰ কাৰণে বহুত ভাল খবৰ, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখে উল্লেখ কৰিছে এটা নতুন কথা। মই ভিডিঅ'টোৰ শেষত জনাই দিম, যিটো কথা আপুনি জানিব লগা খুবেই প্ৰয়োজন। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজ মুখে উল্লেখ কৰিছে, আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে। ৰেচন কাৰ্ডখন হাতত থাকিলে এইটো প্ৰমাণ হয় যে আপোনাৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম। এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবে গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজ মুখে জনাইছে যে অৰুণোদয়ৰ কাৰণে কোনো গাঁওবুঢ়া মৌজাদাৰৰ চাৰ্টিফিকেট নালাগে, মাত্ৰ আপোনালোকৰ ৰেচন কাৰ্ড থাকিলে হ'ব। কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয়, 50 টকা লয়, 100 টকা লয়। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে, কোনো গাঁওবুঢ়া কোনো মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। এতিয়াৰ পৰা আৰু যিকোনো চৰকাৰী আঁচনি পাবৰ বাবে ৰেচন কাৰ্ড থাকিলে হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উল্লেখ কৰিছে, ৰেচন কাৰ্ড থাকিলে আপোনাৰ কি লাভ হয়। আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমাৰ ল'ৰা-ছোৱালীবিলাকৰ কলেজত বিনামূলীয়াকৈ এডমিশ্যন দিয়া হয়। এতিয়া বিনামূলীয়া এডমিশ্যন ল'বৰ কাৰণে কলেজে কয় যে এখন ইনকাম প্ৰুফ চাৰ্টিফিকেট লাগিব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে, ৰেচন কাৰ্ডখন থাকিলে কোনো ইনকাম প্ৰুফ চাৰ্টিফিকেট নালাগে। ৰেচন কাৰ্ডখনে মেইন চাৰ্টিফিকেট। ৰেচন কাৰ্ডখন থাকিলে কলেজত বিনামূলীয়াকৈ এডমিশ্যন ল'ব পাৰিব। আৰু এটা নতুন কথা কৈছে, ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিনামূলীয়াকৈ 5 কেজি চাউল দিয়ে। প্ৰত্যেক বছৰ প্ৰত্যেক মাহত বিনামূলীয়াকৈ পায়। এইবাৰ চৰকাৰৰ ফালৰ পৰা আৰু এটা নতুন কথা উল্লেখ কৰিছে, বিনামূলীয়াকৈ নহ'লেও ৰেচন কাৰ্ডৰ জৰিয়তে সুলভ মূল্যত দালি আৰু চেনি যোগান ধৰা হ'ব বুলি কৈছে। অৰুণোদয় আঁচনি পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিব লাগিব। এতিয়া যিবিলাকে ৰেচন কাৰ্ড পাইছে, তেওঁলোকে নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত দিব পাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে জনাই দিছে যে ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় আঁচনি নাপাব। যিবিলাকে ৰেচন কাৰ্ড পোৱা নাই, ৰেচন কাৰ্ড দি আছে, ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি পাব। লগতে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰী আয়ুষ্মান অসম, এই দুটা আঁচনিৰ জৰিয়তে আপোনালোকে মেডিকেল কলেজ, নাৰ্ছিং হোমত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব। আপোনাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই, তথাপিতো যদি আপুনি হস্পিটেলত ৰেচন কাৰ্ডখন দেখুৱাই, ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব। আগতে ৰেচন কাৰ্ডত অকল চাউল দিছিল আৰু এতিয়া অৰুণোদয় দিছে। আৰু ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে আপোনাৰ পৰিয়ালে বছৰি মেডিকেল কলেজত বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব। বন্ধুসকল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাখিনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' পাই থাকিব বিচাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ছাইডত যি বেল আইকন থাকে, নটিফিকেশ্যন অন কৰি ৰাখিব। যদি এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আহে, আপোনালোকে অতি সোনকালে পাই যাব। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানতে এৰিছোঁ। সকলোৱে ভালে থাকিব। ধন্যবাদ।